তো নমস্কাৰ বন্ধুসকল, মই ভাবিছোঁ আপোনালোক সকলোকে একেবাৰে মোৰ ইউটিউব চেনেল স্বাগত জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজি মানে ভিডিঅ'টো কেনে টাইপ হ'ব, আজি মানে আমাৰ খেতি উঠিব, হাল উঠিব। তো তাকে দেখুৱাম আপোনালোকক। মানে এতিয়া মানে পাকঘৰত কিমান ৰন্ধা বঢ়া হ'ল চাওঁ, আপোনালোকক দেখুৱাওঁ। তো ঘৰত গৈ আছোঁ আৰু এয়া হৈছে আমাৰ পাকঘৰ। আৰু ইয়াত তৰকাৰী বনাই আছে, মানে জুইত কিবা তৰকাৰীখিনি কোমোৰা চোমোৰা নেকি, ভালকৈ গম পোৱা নাই। আৰু এয়া কোমোৰা হাঁহৰ লগত হ'ব, এইখিনি হাঁহৰ লগত বনাব, জেঠীমাই বনাব। মানে এইখিনি হাঁহৰ লগত কোমোৰা জেঠীমাই বনাব। আৰু ইয়াত টেকেলি পিঠা, মানে টেকেলি মুখত দিয়া পিঠা, ভাপত যে বনায় সেয়াই। মানে এতিয়া কি পথাৰত ৰোৱনীবিলাকক চাহ নিলে এই পিঠাৰে মানে চাহ দিব, জলপান এয়ে হ'ব আজি, বেলেগ জলপান নাই। তো এইফালে মানে দেউতাই মাংস কাটিছে, মই মাংস কটা দেখুৱাইছোঁ আপোনালোকক, হাঁহৰ মাংস। মানে এই দাওখন চাব পাৰে, কেনে পূৰা কাটি আছে। আৰু গাহৰি অনা হৈছে আৰু 2 কিলোমান। ইয়াৰ গাহৰি মাংস বনাইছে জেঠীমাই, গাহৰি। আৰু বৰ্তমান সেইখিনি বনাও নাই, বনাব পিছত। গৰম পূৰা। আৰু এয়া হাঁহৰ মাংস পূৰা জেঠীমাৰ কষ্ট আৰু আজি পূৰা। এই গাহৰিখিনি হৈ গ'ল। এই গাহৰি পূৰা ধুনীয়া হৈছে, খাব লগা পূৰা। আৰু ইফালে বৌয়ে চাগে চাহ বনাই আছে নেকি। कौन है ये लोग? कहाँ से आते हैं? চাওঁচোন, কিয় নাচাওঁ, নাচাই বোলে। আৰু বিশেষকৈ আমাৰ ঘৰবিলাকো হোৱা নাই, ইফালে বনাইছে, এইটো পাত কমপ্লিট হোৱা নাই। আৰু ইফালেও বাকী এই আৰু যেতিয়া উঠিব না তেতিয়া ফ্ৰী হয়, মানে এইবিলাকৰ কাম কৰা যাব। আৰু একেবাৰে চাব পাৰে মোৰ বিচনা কি হৈছে। মানে আজি কলেজ যোৱা নাই, সেইকাৰণে বিচনাত এইবিলাক একদম মানে নোটছ লিখিছিলোঁ, কলেজ যোৱা নাই তো সেই নোটছখিনি লিখিছিলোঁ। বাট আৰু বিচনা চাব পাৰে কি হৈছে কণ্ডিশ্যন, গান লগোৱা আছে। আৰু এইফালে আপোনাৰ বিচনা চাওক, মুৰি চুৰি উঠোৱা নাই, কাপোৰ চাপোৰ উঠোৱা নাই, মই এনেকৈ থৈ দিছোঁ। তো এই আৰু মোৰ। আৰু এতিয়া মানে আমি পথাৰত জলপান নিম মাহঁতৰ লগত, তো চাই থাকিব আপোনালোকে, উপভোগ কৰক। আৰু এয়া এতিয়া জলপান নিওঁৱেই আৰু আমি, মা ভণ্টি দেউতা এইটো। আৰু ইয়াতে মানে ৰুই আছে, এইখিনিয়ে মানে আগতে যিখিনি আছিল সেইখিনি গোটেই ৰুইছে। তো এইখিনি কিছু মানে অলপকৈ থৈ দিছে, 1 বিঘা হয়। এইখিনি এই বিঘাটোতে আজি মানে শেষ কৰি দিব। আৰু পিছফালে চুনু লাজ কৰিছে। মানে গছৰ তলত আহিলোঁ আৰু ইয়াত চাহ জলপান দিব ৰোৱনীবিলাকক। জেগাখিনি যিহেতু ভাল ঠাণ্ডা না, তো সেইটো গৰমৰ প্ৰকোপো বেছি, তো সেয়ে ইয়াতে মানে গছৰ তলতে চাহ জলপান দিয়া হ'ব। আৰু ইয়াৰ ৰোৱনীবিলাক আহি গ'ল। এইটো আবুক পূৰা কলা দেখা হৈছে, পূৰা নিগ্ৰো হেন। নিগ্ৰো হেন। আৰু এয়া গাখীৰ চাহ আৰু এই টিকিলি মুখত দিয়া পিঠা, এয়া টিকিলি মুখত দিয়া পিঠা আৰু গাখীৰ চাহ। আৰু এইফালে দি আছে মানে চাহৰ লগত টিকিলি মুখত দিয়া পিঠা মাৰিছে। এয়া কেনে আবু পিঠা? ভাল লাগছে না? আৰু এইফালে
কেনে লাগছে নয়ন ভাই কেনে লাগছে পেগরুই কেনে লাগছে রুহনাই আছে না আৰু আছে আৰু জেঠিবা এইটো আবু হয় আৰু এতিয়া ৰোৱনীবিলাকে ইয়াত গছৰ তলত কি ধুনীয়াকৈ চাহ জলপান খাই আছে আৰু এয়া এতিয়া ভাত খাই আছে সকলোৱে দুপৰীয়াৰ ভাত মাংস চাংস ক'ত আজি বিনয় কৰিব আহিছিলো কালি তো বন্ধুসকল আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব